কিমান কষ্টৰে এহাল মাক দেউতাকে সন্তানক ডাঙৰ দীঘল কৰে। নিজ সন্তানক ডাঙৰ দীঘল কৰাৰ পিছত যেতিয়া উপযুক্ত বয়স হয় আৰু সেই ল'ৰাটোলে ইমান হেঁপাহেৰে এগৰাকী বোৱাৰী ঘৰলৈ লৈ আহে। আৰু শেষত এই এচাম বোৱাৰীয়ে কি কৰে জানেনে? পিতৃ মাতৃক যেতিয়া বৃদ্ধ অৱস্থা হয় এলাগী কৰে, একাষৰীয়া কৰে আৰু বেলেগে বেলেগে ভাত খায়, মানে চৰু বেলেগ কৰে। কিমান দুখৰ কথা নহয় জানো? সেই যে মানুহজন পাইছে, সেই মানুহজন মাতৃগৰাকী নিজ সন্তান হয় আৰু সেই সন্তানক ডাঙৰ দীঘল কৰি কিমান আশাৰে ঘৰলৈ বোৱাৰী লৈ বুঢ়ী হাল যেতিয়া নিজে ৰান্ধি ভাত খাবলগীয়া হয়, কিমান দুখৰ কথা। মই ভাবোঁ সেই ক্ষেত্ৰত নহয়, ল'ৰাজনে খুব দুখী। ছোৱালীজনীতো দুখীয়ে, কিন্তু ল'ৰাটোহে বেছি দুখী। নিজৰ মাক দেউতাকক সি কেনেকৈ চাব পাৰে? বেলেগৰ ঘৰৰ ছোৱালী এজনী আহি নিজৰ মাক দেউতাকক এনেকৈ এলাগী কৰাটো। যেতিয়া মাক দেউতাকৰ বিৰুদ্ধে কিবা কথা কয় তেতিয়াই সেই ছোৱালীজনীক আচলতে চুপ কৰাই দিব লাগে। ল'ৰাসকলে সেনেকুৱা নকৰাৰ ক্ষেত্ৰত সেই বোৱাৰীসকলে আচলতে সুবিধা পায় সেই মাক বাপেকক এলাগী কৰিব।